প্ৰথম সভাপতিটো আমি মানিছিলোঁ আৰু আজি আমাৰ ক্লজিং এটা কাৰ্যসূচী হৈ গ'ল আৰু আজিৰ দিনতে 2020 চনৰ আজিৰ দিনতে আমাৰ BTR চুক্তি হৈছিলে আৰু বছৰৰ ভিতৰত আমি বহুখিনি পৰিৱৰ্তন দেখিবলৈ পাইছোঁ আৰু আপোনালোকে নিশ্চয় জানে এই চুক্তিখন হৈ যোৱাৰ পিছত আমাৰ নৰ্মেলি মানুহৰ মনত যিটো এটা অনিশ্চয়তা বা তেনেকুৱা ভয় শংকা আছিলে BTR অঞ্চলত এতিয়া কোনো এজন মানুহৰ ওচৰত তেনেকুৱা ভয় শংকা নাই, কোনো অনিশ্চয়তা নাই। গতিকে মানসিক স্থিৰতা আৰু সামাজিক স্থিৰতা আমাৰ খুব প্ৰয়োজন হয় আৰু এতিয়া এই চুক্তিখন হৈ যোৱাৰ পিছত আমাৰ অঞ্চলৰ এটা সামাজিক স্থিৰতা আহিছে আৰু সকলোৰে এটা মানসিক স্থিৰতা আহিছে আৰু এই মানসিক স্থিৰতা সামাজিক স্থিৰতাকে যিকোনো কাম সমাজে কৰিব পাৰে। গতিকে মই আশা কৰিছোঁ যে 35 লক্ষ যি জনসাধাৰণ আছে ইয়াত এই ভাল পৰিৱেশ অনুকূল এটা পৰিৱেশ লৈ পেলাই আমাৰ বিভিন্ন ভাষা সংস্কৃতি উন্নয়ন ঐক্য সংগতিৰ মাজেৰে সকলো জাতি জনগোষ্ঠী একেলগে আগবাঢ়ি যাব পাৰিম আৰু সকলো নিজৰ অধিকাৰবিলাক পাবলৈ সক্ষম হ'ব আৰু সুন্দৰ এটা পৰিৱেশত আমি চবেই আগবাঢ়ি যাব পাৰিম। বিশেষকৈ আপোনালোকৰ যি কথা অনুযায়ী কাম কৰিছে আপোনালোকে 15 দিনত দিম বুলি কৈছিল সেইমতে আপোনালোকে নিশ্চয় দিলে, কিন্তু এতিয়াও মানুহৰ মাজত এটা উৎকণ্ঠ আছে যিসকল টাউনত বসবাস কৰি আছে সেইসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা কেনেধৰণৰ টাউনত বসবাস কৰা, গাঁৱত বসবাস কৰা, ফৰেষ্টত বসবাস কৰা সকলো ভূমি পাট্টা পাব। খালি ইমান 17 বছৰে আইনী দিশত যি কৰিব লাগে যোৱা চৰকাৰখনে একো নকৰাৰ কাৰণে এইবিলাক পেণ্ডিং হৈ আছে। এতিয়া আইনী ব্যৱস্থাবিলাক আমি চাই আছোঁ, আমাৰ অফিচাৰসকলক আমি নিয়োগ কৰিছোঁ, আইনীভাৱে যিসকলে এক্সপাৰ্ট হয় তেখেতসকলক নিয়োগ কৰিছোঁ। আমাৰ কথা হৈছে চব খিলঞ্জীয়া মানুহ আমাৰ ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে য'ত বসবাস কৰি আছে তাত ভূমি পাট্টা পাব লাগে আৰু এটা স্থায়ীভাৱে নিজৰ ঘৰত থাকি এটা শান্তি নিৰাপত্তাৰে থাকি এটা উন্নত দেশ গঢ়াৰ এটা সমাজ গঢ়াৰ এটা সপোন তাতে যাতে ৰচিব পাৰে সেইকাৰণে আমি সকলোকে ভূমি পাট্টা দিম। গুৱাহাটী হাইকোৰ্টৰ অৰ্ডাৰ অনুসৰি BTC সেক্ৰেটাৰী নাছিলোঁ। যোৱাকালি যেতিয়া এইটো ফেচবুকত ওলাল তেতিয়া মই ছেক্ৰেটাৰীক সুধিলোঁ যে এইটো কি কথা। ছেক্ৰেটাৰীয়ে মোক ক'লে যে তেনেকুৱা বহুত হাইকোৰ্টৰ কেছ পেণ্ডিং হৈ আছে, কিছুমান কণ্টেম্প অফ কেছ বুলি আহে, কিছুমান কিবা আহে, তেতিয়া তেখেতসকলে এইবিলাক লিখি পেলাই তেখেতসকলে হাইকোৰ্টক কিবা কিবি ৰিপ্লাই দিয়ে। কিন্তু আপোনালোকে দেখিবলৈ পাইছে আজিলৈকে কোনো উচ্ছেদ হোৱা নাই, না পিছত হ'ব, তেনেকুৱা উচ্ছেদ হোৱাৰ কোনো কথা নাই। যিসকলে ইয়াত যুগে যুগে বসবাস কৰি আছে, ইয়াত আমাৰ চৰকাৰ থকাত না কিবা উচ্ছেদ হ'ব না কি কৰিব, চবেই শান্তি সম্প্ৰীতি নিৰাপত্তাৰে থাকিব পাৰিব আৰু আমাৰ উদ্দেশ্যটো হৈছে এই মাহৰ ভিতৰতে আৰু 11,000 ভূমি পাট্টা দিয়া আৰু ইয়াত সকলো জনগোষ্ঠী আপোনালোকে দেখিবলৈ পাইছে ভূমি পাট্টা পাবলৈ সক্ষম হৈছে। যিসকলে জেনুইনলি ইয়াত ভূমি পাট্টা পাবলৈ তেখেতসকলে সক্ষম যোগ্য হয় সকলে কোনো কাৰণত ভয় কৰিব লগা নাই। চবেই চাই থাকক, এটাকে দি যাম, কাৰণ আমি ক্ষমতাৰ লগত ৰাজনীতি কৰিবলৈ অহা নাই, ৰাইজৰ সমস্যা সমাধান কৰিবলৈ ৰাজনীতিত আহিছোঁ। আমাৰ ৰাজনীতি কিমান দিন থাকে নাথাকে ইয়াৰ লগত কথা নাই, যিকেইদিন থাকিম ৰাইজৰ কাম কৰি যাম। নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি আগবাঢ়ি আছোঁ, আমি প্ৰস্তুতি চলাই আছোঁ আৰু এইবাৰ নিৰ্বাচনত আমাৰ ফলাফল বহুত ভাল হ'ব আৰু আমাৰ BTR অঞ্চলৰ উন্নয়নৰ কাৰণে আমি যিবিলাক আশা ৰচিছোঁ, সপোন ৰচিছোঁ, সেইবিলাক আমি বাস্তৱত কৰিব পাৰিম। গৃহমন্ত্ৰী অহাৰ পিছত আপোনালোকৰ ইতিমধ্যে আলোচনা সমাপ্ত হোৱা বুলি আপোনাৰ স্বাস্থ্যমন্ত্ৰীয়ে ক'লে, কিমানখন আসনত আপোনালোকে খেলিব বা কেনেধৰণৰ প্ৰস্তুতি আপোনালোকে লৈছে মিত্ৰতাৰ ক্ষেত্ৰত? আমিতো পালে মানে 50টা মানলৈকে খেলিবলৈ মন আছোঁ, কিন্তু এতিয়া চাম আমাৰ দলৰ সিদ্ধান্ত কি হয় আৰু যিসকলৰ লগত আমি মিলি পেলাই নিৰ্বাচন খেলিম তেখেতসকলৰ আশা আকাংক্ষা কেনেকৈ হয় ইয়াৰ ওপৰত আপোনালোকে গম পাই যাব ফেব্ৰুৱাৰী 15ৰ ভিতৰত। সংঘাতটো চিট শ্বেয়াৰ নকৰিলেও হয়, কেতিয়াবা চিট শ্বেয়াৰ কৰিলেও সংঘাত হয়। গতিকে সংঘাতটো আৰু আনিব নালাগে, শান্তি চুক্তি হৈ গ'ল, শান্তি আনিল আৰু সংঘাতটো কিয় আনে।